মই উলিলোঁ আৰু এতিয়া কুৰ্তা চুৰ্তা পিন্ধি আৰু এইফালে এতিয়া গামোচাখন বঢ়িয়াকৈ মানে জাপ দিম বঢ়িয়াকৈ জাপ দি বঢ়িয়াকৈ গলত ল'ম লৈ মজা আৰু যাই থাকিম আধা লাগে মন্দিৰলৈ। সেই গাইছ আমাৰ গাঁৱৰে আজি মন্দিৰৰ কাজ মানে আজি দ্বিতীয় দিন আৰু আপোনালোকে মোৰ ফাৰ্ষ্ট ব্লগটো চোৱা নাই এতিয়া আপোনালোকে চাই ল'ব এবাৰ। আৰু এতিয়া মোৰ এইকেইটা লগৰ মোৰ ঘৰৰ পৰা আহিলোঁ এতিয়া ময়ো আহিলোঁ বঢ়িয়াকৈ ড্ৰেছ চেছ কৰি পাঞ্জাবী কুৰ্তা এটা পিন্ধি এতিয়া আৰু যাম বঢ়িয়াকৈ আপোনালোক দেখাম বঢ়িয়াকৈ মন্দিৰত কি কি হৈছে আৰু আমাৰ এতিয়া মানে শোভাযাত্ৰা অলপ মানে প্ৰচেছন টাইপ তাৰপিছত সেইখিনি আমি কেনেকৈ যাওঁ গোটেইখিনি দেখাম বাৰু আপোনালোকক আৰু এতিয়া কি কি হৈ আছে চব চাব আৰু এইটো আমাৰ লগৰে এইটো গতিয়া নয়নজ্যোতি নয়ন আৰু তাৰমানে মানে ইয়াৰ ইউটিউব চেনেলটো আপোনালোকে চাব আছে আগতে চাইছিল আৰু মোৰ ফ্ৰেণ্ড সেইবিলাকে চাইছিল চবে চাইছিল এই চাব মোৰ ফেমিলি ইমান এনেকুৱা নহয় মোৰ ফেমিলি বহুত দিল সে প্যাৰে ভাই হৈছে নাই। এই গাইছ মানে আমি এতিয়া আহি পালোঁ আৰু এইফালে আমাৰ গতিকে আমি এই দ্বিতীয় কাৰ্যসূচী বৃক্ষৰোপণৰ ফালে আগবাঢ়িছোঁ আৰু বৃক্ষৰোপণ আমাৰ মাননীয় শ্ৰী লক্ষ্যধৰ আমি মানে আমাৰ প্ৰচেছনৰ কাৰণে ৰেডি কৰি আছে হাতীকেইটা আৰু এইফালে হাতীকেইটা আছে হাতীকেইটা হাতীকেইটা বঢ়িয়াকৈ মানে গামোচা চামোচা লগাই মালা চালা লগাই বঢ়িয়াকৈ কৰিছে আৰু মানে প্ৰচেছনৰ কাৰণে তাকে হাতীকেইটা সজাইছে বঢ়িয়াকৈ এতিয়া আমাৰ হাতীকেইটা দেখাব পাৰোঁ হাতীকেইটাক মানে এতিয়া কিবা খাই আছে কাঠৰ বন্ধু চব আৰু সৰু চলিৰ পৰা আদি কৰি চব এই গাইছ আমি প্ৰচেছন এনেকুৱা ধামাকা ডেন্স কৰিম নহয় আপোনালোকে চাব আৰু এই ফালি দিম মানুহ চাওক এতিয়া কিমান মানুহ আৰু এই গাইছ আমি এতিয়া মানে ওলাইছোঁ মানে পায়াক বুলি কয় আৰু এইফালে মানুহ চাওক হ'ব লাগে ইয়াৰ একান্ত অলপ মানে হেৰি কৰি ভিডিঅ'বিলাক চাব ডেন্স ডান্স কৰি আগত কৰি নেকি আৰু আপোনালোকে চাওক বঢ়িয়াকৈ এই গাইছ এই আমাৰ নামৰ পাঠক অলপ চাই দিয়ক অলপ এইটো আমাৰ মিলিনি আমাৰ আৰু আমি এতিয়া প্ৰচেছন যাম বঢ়িয়াকৈ আপোনালোকক গোটাখিনি দেখাম বঢ়িয়াকৈ বেয়া নাচা ভৰ্তি বহুত মোৰ লগৰবোৰে কি নাচিব চাবচোন আপোনালোকে আমি এতিয়া প্ৰচেছন যাব ওলাইছোঁ আৰু এইফালে আমাৰ নামঘৰৰ মঞ্চলৈ আহি শাৰী পাতি থোৱা হ'ব আমাৰ Hey guys!
এই গাইজ আৰু প্ৰচেছন আমাৰ আহি আছে মই চবতকৈ আগত আহি এটা ভিডিঅ' বনাইছোঁ মানে গোটেইখিনি দেখাম আপোনালোকক এই জুবিন পৰ্বতত লুকুৱাই ৰাখিলে তাৰকালে সীমান্ত ব্যাপী আজি মোৰ কোনো নাই বিদায়ৰ প্ৰচুৰ কাপোৰ মাতৃ প্ৰচুৰ কাপোৰ বঢ়িয়া বঢ়িয়া
আমি রান্ধনী ভারত থকা সবাই নাচিব লাগিব